ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম কৰোনা ভাইৰাছৰ বিষয়ে। আপোনালোকে জানেনে কৰোনা ভাইৰাছটো ক'ৰ পৰা আহিছে? যদি নাজানে এই ভিডিঅ'টো চাই লওক। কৰোনা ভাইৰাছটো ক'ৰ পৰা সৃষ্টি হৈছে এইটো সকলোৱে জানেনে? মোৰ মায়ে কৈছে কৰোনা ভাইৰাছটো ক'ৰ পৰা সৃষ্টি হৈছে। চীন দেশৰ পৰা ফাৰ্ষ্ট টাইম কোনোবা এখন দেশ ধ্বংস কৰাৰ কাৰণে এবিধ ভাইৰাছ মানে বম চিষ্টেমৰ বস্তু আৱিষ্কাৰ কৰিছিল এখন দেশ উৰুৱাই দিয়াৰ কাৰণে। যেতিয়া ৰকেটৰ নিচিনা বস্তুটো ওপৰৰ পৰা উৰুৱাই পঠাইছিল তেতিয়া ইটালী আৰু চীন দেশৰ সীমাত বস্তুটো পাৰ্চ হৈ গৈছে। তেতিয়া দুয়োখন দেশৰ আধাংশ গুচি গ'ল। চীন দেশতো জানাই কি মানুহ আছে, কি মানুহৰ পৰা সৃষ্টি হ'ল। তাৰপিছত তেনেকৈ বিয়পি আহি আছে এতিয়া। ক'ৰ পৰা মালটো টপকি গ'ল মইতো বুজিয়ে পোৱা নাই। এই ভিডিঅ'টো অকল মনোৰঞ্জনৰ বাবে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব।